বানপানী এতিয়া শুকাবলৈ আৰম্ভ কৰিছে আৰু প্ৰকৃত সমস্যাসমূহ এতিয়া দেখা দিছে। এই সমস্যাসমূহৰ পৰা নিজে আৰু নিজৰ আপোনজনক বচাই ৰাখিবৰ বাবে এই ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰথমতে ক'ব বিচাৰিম, এটা সুস্থ দেহে আপোনালোকক সেইখিনি সমস্যাৰ সৈতে যুঁজিবলৈ সহায় কৰিব। সমস্যা ভৱিষ্যতে আহি আছে। তেন্তে প্ৰথমে পানীৰ বিষয়ে আহোঁ। টিউবৱেল, হেণ্ড পাম্প, কুঁৱা আদিৰ পানীখিনি যোনখিনি আপোনালোকে আগতে ব্যৱহাৰ কৰিছিলে, সেই পানীখিনি এতিয়া অলম'ষ্ট কণ্টামিনেটেড হৈ আছে, অৰ্থাৎ দূষিত হৈ আছে। এই পানীখিনি ভুলতো আপোনালোকে ব্যৱহাৰ নকৰিব। এইখিনি বীজাণুমুক্ত কৰিবলৈ প্ৰথমতে ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰক। তাৰ পাছত 20 মিনিট ৰুলটো এপ্লাই কৰক, য'ত সেই পানীখিনি কমেও 20 মিনিটমানৰ বাবে বইল কৰক। যদি বইলিং পচিবল নহয়, তেন্তে ক্ল'ৰিন বা হেল'জেন টেবলেটসমূহ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। লগতে যিখিনি খাদ্যবস্তু বানপানীৰ ডাইৰেক্ট কণ্টেক্টত আহিছে, সেইখিনি একেবাৰে ব্যৱহাৰ নকৰিব। এই দুৰ্যোগত যিখিনি পানী ৰৈ গ'ল, তাত অসংখ্য মহ আছে, যিয়ে ডেংগু মেলেৰিয়া কজ কৰিব পাৰে। তদুপৰি বোকাখিনিৰ দ্বাৰা ডায়েৰিয়া, কলেৰা, লেপ্ট'স্পাইৰোচিছৰ দৰে বেমাৰো হ'ব পাৰে। বেক্টেৰিয়াৰ বীজাণু মাৰিবলৈ লগতে সেই বোকাখিনিৰ লেতেৰা গোন্ধ কমাবলৈ আপোনালোকে ব্লিচিং পাউডাৰ নাইবা চূণৰ ব্যৱহাৰ কৰিব পাৰে। স্কিন প্ৰব্লেম আৰু লেপ্ট'স্পাইৰোচিছৰ পৰা বাচিবলৈ ভৰি হাতত ৰাবাৰ বা প্লাষ্টিক মেৰিয়াই লওক। লগতে আঁঠুৱাৰ ব্যৱহাৰ নকৰাকৈ নাথাকিব। বিভিন্ন ধৰণৰ বিষাক্ত সাপ, পোক পতংগ আৰু জীৱ জন্তু আপোনালোকৰ ঘৰত নিশ্চয় আশ্ৰয় লৈ থাকিব। সেয়েহে একো নোচোৱা নেমেলাকৈ ঘৰৰ ভিতৰত সোমোৱাৰ ভুল নকৰিব। লগতে লোকেল স্নেক হেণ্ডেল কৰিব পৰা মানুহৰ ইমাৰ্জেঞ্চি নাম্বাৰ ৰাখি থওক। সেমেকা ৱালবোৰে ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰে, ফলত শ্বৰ্ট চাৰ্কিট হৈ কোনোবা গভীৰভাৱে আহত আৰু নিহত হৈ যোৱাৰো সম্ভাৱনা থাকে। সেয়েহে প্ৰথমে ঘৰৰ মেইন পাৱাৰ ছাপ্লাইটো ছুইচ অফ কৰি ৰাখক, যেতিয়ালৈকে এজন ইলেক্ট্ৰিচিয়ানৰ যোগেদি ঘৰৰ সকলোখিনি ৱাৰিং ভালদৰে চেক হৈ নাযায়। পানী আৰু বোকাই আপোনালোকৰ ঘৰৰ ষ্ট্ৰাকচাৰটোক দুৰ্বল কৰি পেলাব পাৰে। সেয়েহে দুৰ্ঘটনাৰ পৰা নিজকে বচাই ৰাখিবলৈ ঘৰখনৰ প্ৰথমতে এবাৰ মেৰামতি কৰক। যিমান পাৰে সোনকালে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। হয়তো আপোনাৰ এটা শ্বেয়াৰে কাৰোবাৰ সমস্যা সমাধান কৰিব পাৰে, নাইবা কাৰোবাক বচাব পাৰে। শেষত ষ্টে ছেফ, জয় অসম।